নমস্কাৰ বন্ধুসকল, এছকে ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছ ইউটিউব চেনেলৰ তৰফৰ পৰা পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ বাথৰুমৰ শাৱাৰত পানী কমকৈ ওলায় নেকি বা টেপত পানী কমকৈ ওলায় নেকি? যদি শাৱাৰ টেপত পানী কমকৈ ওলায় তেতিয়াহ'লে ইয়াৰ সমাধান দিবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, আমাৰ ভিডিঅ'সমূহ চাই যদি আপুনি ভাল পায় তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। শাৱাৰ বা টেপত পানীৰ স্পীড বঢ়াবলৈ আমি সাধাৰণতে দুটা কাম কৰিব পাৰোঁ। এটা হ'ল টেংকিৰ উচ্চতা বঢ়োৱা, আনটো হ'ল প্ৰেছাৰ পাম্প লগোৱা। এই ভিডিঅ'টোত আমি প্ৰেছাৰ পাম্প কেনেদৰে লগাই দেখুৱাবলৈ চেষ্টা কৰিম। এইটো টেংকিৰ পৰা অহা ডাইৰেক্ট লাইন হয়। প্ৰেছাৰ পাম্পৰ কাৰণে আমি এটা নতুন পাইপ লাইন টানিব লাগিব। গতিকে ভিডিঅ'টো চাই থাকিব। টেংকিৰ পৰা ওলাই অহা ডাইৰেক্ট পাইপ লাইনটো। প্ৰেছাৰ পাম্পটো এটা মটৰে হয়, অলপ বেলেগ চাইজৰ। এতিয়া ইয়াক কেনেকৈ লগাই আমি দেখুৱাম। পাম্পটোৰ সৈতে পাইপ সংযোগ কৰিবলৈ আমাক দুটা MAPT লাগিব। এইটো হ'ল MAPT। ইয়াত আমি ভালদৰে টেফলন মেৰিয়াই ল'ব লাগিব যাতে হাৱা ল'ব নোৱাৰে বা লিকেজ নহয়। ঠিক এনেদৰে মেৰাব লাগিব। ইয়াৰ পিছত আমি মটৰৰ ইনপুটত এটা, আউটপুটত এটা MAPT লগাব লাগিব, ঠিক ভিডিঅ'টোত দেখুওৱাৰ দৰে। চাই লওক। দুটা MAPT লগোৱা হৈ গ'ল। এতিয়া আমি ইয়াত পাইপ সংযোগ কৰিম। এইটো মটৰটোৰ ইনপুট, এইটো হৈছে আউটপুট। প্ৰেছাৰ পাম্পে পানী টানি আনিব নোৱাৰে, ই পানী ঠেলিবহে পাৰে। প্ৰেছাৰ পাম্পৰ ইনপুট আৰু আউটপুটত আমি দুটা ইউনিয়ন চকেট লগাই দিছোঁ, যাতে মটৰটো বেয়া হ'লে আমি খুলি নি ৰিপেয়াৰিং কৰি আনিব পাৰোঁ। এতিয়া আউটপুটত আমি দুটা পইণ্ট ৰাখিছোঁ, এটা বল ভাল্ভ লগাই দিছোঁ, আনটো আমি তললৈ নি যিটো মেইন কানেকশ্যন সেই পাইপত লগাই দিম। আউটপুটৰ বল ভাল্ভটো আমি প্ৰেছাৰ পাম্পৰ প্ৰেছাৰটো চেক কৰাৰ কাৰণে ওচৰতে লগাই ল'ব পাৰোঁ, যিহেতু টেপ খুলি বাৰে বাৰে প্ৰেছাৰ চেক কৰি থকা অসুবিধা হয়। টেংকিৰ আউটলেটৰ পৰাই আমি প্ৰেছাৰ পাম্পৰ ইনপুট পাইপটো কানেকশ্যন কৰিছোঁ আৰু ইয়াতে এটা বল ভাল্ভ লগাই দিছোঁ, যাতে প্ৰয়োজনত আমি বল ভাল্ভটো বন্ধ কৰি থ'ব পাৰোঁ। এতিয়া আহিল আউটপুট। এইটো হৈছে আউটপুটৰ পাইপ। পাম্পৰ আউটপুটৰ পৰা ওলাই আহি তলৰ যিটো টেপৰ কানেকশ্যনৰ পাইপ, মেইন পাইপ, তাত আমি কানেকশ্যন কৰিছোঁ। এতিয়া আহক আমি ভিডিঅ'টো তলৰ পৰা চাই লওঁ পাইপটো কেনেকৈ কানেকশ্যন কৰা হৈছে। পাইপটো ঠিক এনেদৰে কানেকশ্যন কৰিব লাগিব। যেতিয়া আমাৰ মটৰ বেয়া হ'ব, যাতে আমি পুৰণা কানেকশ্যনটো দিয়ে প্ৰেছাৰ পাম্প নোহোৱাকৈ চলি থাকিব পাৰোঁ। আমি যেতিয়া প্ৰেছাৰ পাম্পটো চলাই থাকিম তেতিয়া আমাৰ পুৰণা কানেকশ্যনৰ যিটো বল ভাল্ভ আছে সেইটো সদায় বন্ধ থাকিব লাগিব আৰু নতুন কানেকশ্যনৰ প্ৰেছাৰ পাম্পৰ পৰা ওলাই অহা যিটো বল ভাল্ভ সেইটো সদায় খোলা থাকিব লাগিব। এতিয়া আমি প্ৰেছাৰ পাম্প লগোৱাৰ পিছত কিমান স্পীডত পানী ওলাইছে চাওঁ আহক। এয়া চাওক, প্ৰেছাৰ পাম্প লগোৱাৰ পিছৰ স্পীড। শাৱাৰটোত কিমান জোৰকৈ পানী ওলাইছে ভালকৈ চাওক। বেচিনৰ টেপতো ধুনীয়াকৈ পানী ওলাইছে খুব স্পীডত। আচলতে বেচিনৰ টেপ নহয়, সোৱান নেক বুলি কোৱা হয়। আমি সচৰাচৰ বেচিনৰ টেপ বুলিয়ে কওঁ, যদিও ইয়াক সোৱান নেক বুলিহে কোৱা হয়। এইটো হৈছে শাৱাৰৰ আগৰ স্পীড, যেতিয়া আমি প্ৰেছাৰ পাম্প লগোৱা নাছিলোঁ। চাওক কিমান পানী ওলাইছিল আগতে, শাৱাৰত পানী ওলোৱা নাছিল। এয়া বেচিনৰ টেপটোৰ মানে সোৱান নেকটোৰ স্পীড চাওক, আগতে কেনেদৰে পানী ওলাইছিল। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।